নমস্কাৰ, আশা কৰো সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো, য'ত আমি আলোচনা কৰিম যিটো এইবাৰ 4500 পদৰ এডভাৰটাইজমেণ্ট ওলাইছিল LP UP পোষ্টৰ। সো LP এক্সপেক্টেড কাট অফ কেনেকুৱা হ'ব পাৰে আৰু কোনখন ডিষ্ট্ৰিক্টত কিমান মান বেছি যাব পাৰে কাট অফ, এই তিনিখন ডিষ্ট্ৰিক্টৰ আপোনালোকে স্ক্ৰীনত দেখি আছে। লখিমপুৰ ডিষ্ট্ৰিক্ট, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আৰু শিৱসাগৰ ডিষ্ট্ৰিক্ট। সো এই তিনিখন জিলাৰ কাট অফ কোনখনত বেছি যোৱাৰ চান্স আছে, যিহেতু মেক্সিমাম কেণ্ডিডেটে এইবাৰ এইকেইখন ডিষ্ট্ৰিক্টত মানে এপ্লাই কৰিছে, প্ৰিফাৰেন্সত ৰাখিছে। সো সেই বিষয়ে আজি আমি এই ভিডিঅ'টোত অলপ আলোচনা হওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰি। সো বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথম আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ যদি কথা আলোচনা কৰোঁ, তেতিয়াহ'লে আপোনালোকে ইয়াতে পোষ্টৰ সংখ্যা দেখিব। টোটেল 149 পোষ্ট আছে। সো ভালেখিনি পোষ্ট আছে এইখন ডিষ্ট্ৰিক্টত। কিন্তু মোৰ বোধেৰে এইবাৰ এইখন ডিষ্ট্ৰিক্টত কিন্তু কাট অফ সিমান বেছি নাযাব। আৰু বিশেষকৈ OBC কেটেগৰীৰ যিখিনি ল'ৰা ছোৱালী আছে, সেইখিনিৰ বাবে এইবাৰ যদি ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন যদি প্ৰিফাৰেন্সত ৰাখিছে, তেতিয়াহ'লে কিন্তু মানে চাকৰি পোৱাৰ যথেষ্ট সম্ভাৱনা আছে। যদি মাৰ্কটো মানে এটা মিডিয়াম লেভেলৰ যদি মাৰ্ক অবটেইন কৰিছে কেণ্ডিডেটটোৱে, সো এইখন ডিষ্ট্ৰিক্টত কিন্তু এইবাৰ চাকৰি পোৱাৰ যথেষ্ট সম্ভাৱনা আছে। OBC যিখিনি ল'ৰা ছোৱালী, সেইখিনিৰ ক্ষেত্ৰত কৈছোঁ, বহুত বেছি ভাল মাৰ্ক নাথাকিলেও কথা নাই। ধৰি লওক 65, 64, 66 এনেকুৱা যদি মাৰ্কো আছে, তথাপি এইখন ডিষ্ট্ৰিক্টত কিন্তু এইবাৰ পোৱাৰ সম্ভাৱনা যথেষ্ট আছে। কাৰণ মেক্সিমাম কেণ্ডিডেটে এইবাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন কিন্তু এপ্লাই কৰা নাই, মই গম পোৱাত। আৰু এইখন ডিষ্ট্ৰিক্টত মানে অলপ বেলেগ কেটেগৰীৰ ল'ৰা ছোৱালী অলপ মানে তুলনামূলকভাৱে বাকী ডিষ্ট্ৰিক্টৰ তুলনাত বেছি আছে। ধৰি লওক ST ST কেটেগৰীৰ ল'ৰা ছোৱালী অলপ বেছি আছে, কিন্তু OBC সিমান বেছি নাই। বাকীবিলাক ডিষ্ট্ৰিক্টৰ তুলনাত আছে, নোহোৱা নহয়, কিন্তু সিমান বেছি নাই মানে। সো মেক্সিমাম কেণ্ডিডেটে এইখন ডিষ্ট্ৰিক্ট কিন্তু এইবাৰ প্ৰিফাৰেন্সত ৰখা দেখা যোৱা নাই। সো খুব কম সংখ্যক ল'ৰা ছোৱালী এইখন ডিষ্ট্ৰিক্টত এইবাৰ এপ্লাই কৰিছে। সো এইবাৰ অলপ এইখন ডিষ্ট্ৰিক্টত কিন্তু ভাল চান্স এটা আছে, যিসকলে অলপ মিডিয়াম লেভেলৰ মাৰ্ক পাই এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেন্সত ৰাখিছে। সো ইয়াৰ পিছত আমি আলোচনা কৰিম লখিমপুৰ ডিষ্ট্ৰিক্টৰ ওপৰত। লখিমপুৰ ডিষ্ট্ৰিক্টখনত আপোনালোকে দেখিছে টোটেল পোষ্ট 178 আছে। আৰু আটাইবিলাক কেটেগৰীৰ ক্ষেত্ৰতে ভালেখিনি পোষ্ট এইখন ডিষ্ট্ৰিক্টত আছে। কিন্তু এইখন ডিষ্ট্ৰিক্ট এইবাৰ মেক্সিমাম কেণ্ডিডেটে প্ৰিফাৰেন্সত ৰখা দেখা গৈছে, এটা ছেফ জোনত থাকিবলৈ বিচৰা যেন লাগিছে মানে। কাৰণ পোষ্টৰ সংখ্যা যিহেতু যথেষ্টখিনি আছে আৰু মেক্সিমাম কেণ্ডিডেটে এটা ছেফ জোনত থাকিব বিচাৰিছে, সো বেছি পোষ্ট থকা ডিষ্ট্ৰিক্টৰ মানে প্ৰিফাৰেন্সত ৰখা বাবে এইখন ডিষ্ট্ৰিক্ট মেক্সিমাম কেণ্ডিডেটে এপ্লাই কৰিছে। সো ভাবিছে যে কম নম্বৰ পোৱাখনত যদি কিবা কাৰণত নহয়ও, বেছি নম্বৰ পোৱাখনত হৈ যাব, এনেকৈ ভাবি বেছিভাগ কেণ্ডিডেটে মানে হাইয়েষ্ট পোষ্ট থকা ডিষ্ট্ৰিক্টখনত মানে এপ্লাই কৰা দেখা গৈছে এইবাৰ। সো তুলনামূলকভাৱে অলপ কাট অফ বেছি যোৱাৰ চান্স আছে এইখন ডিষ্ট্ৰিক্টত। আটাইবিলাক কেটেগৰীৰ ক্ষেত্ৰতে অলপমান বেছি যাব যেন লাগিছে। সো অলপ বেছি যাব পাৰে এইখন ডিষ্ট্ৰিক্টত। নেক্সট আহিলোঁ আমি শিৱসাগৰ ডিষ্ট্ৰিক্ট। সো শিৱসাগৰ ডিষ্ট্ৰিক্টত OBCৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে কিন্তু অলপ কাট অফ বেছি যাব পাৰে এইবাৰ। কাৰণ এইকাৰণে যাব পাৰে, OBC কেণ্ডিডেটৰ সংখ্যা শিৱসাগৰ ডিষ্ট্ৰিক্টত যথেষ্ট বেছি আছে আৰু ভাল মাৰ্ক পোৱা ল'ৰা ছোৱালীও আছে, নোহোৱা নহয়। কিন্তু আপাৰ আছামৰ যিখিনি ল'ৰা ছোৱালী, সেইখিনিয়ে ধৰক শিৱসাগৰ ডিষ্ট্ৰিক্টখন প্ৰিফাৰেন্সত ৰাখিছে। আৰু তাৰে উপৰি শিৱসাগৰ ডিষ্ট্ৰিক্টতে যিখিনি কেণ্ডিডেট আছে, সিহঁতৰ মানে মাৰ্কখিনি ভাল মাৰ্কেই আছে। আৰু OBC কেণ্ডিডেটৰ সংখ্যা যথেষ্ট বেছি আছে শিৱসাগৰ ডিষ্ট্ৰিক্টত। সো যদি ধৰক মিডিল আছামৰ পৰা বা লোৱাৰ আছামৰ পৰা যদি এইখন ডিষ্ট্ৰিক্টত প্ৰিফাৰেন্সত ৰাখিছে আৰু আপোনালোকৰ যদি মাৰ্কটো সিমান বেছি ভাল নাই, তেতিয়াহ'লে কিন্তু অলপমান এইবাৰ প্ৰব্লেম আছে এইখন ডিষ্ট্ৰিক্টত। কাৰণ বিশেষকৈ OBCৰ ক্ষেত্ৰত অলপ কাট অফ বেছি যাব পাৰে এইখন ডিষ্ট্ৰিক্টত। আৰু URৰ ক্ষেত্ৰতো ভালেখিনি পোষ্ট আছে যদিও সেই হিচাপত কেণ্ডিডেটৰ সংখ্যাও আছে। সো এটা মডাৰেট লেভেলত থাকিব মোৰ হিচাপত এইখন ডিষ্ট্ৰিক্টত এইবাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত, যিটো আপোনালোকৰ কাট অফ যাব, মেৰিট লিষ্ট মাৰিব।
সো এইকেইখন ডিষ্ট্ৰিক্টত আমি আজি এই তিনিখন ডিষ্ট্ৰিক্টৰ কথা আলোচনা কৰিলোঁ। সো মোৰ হিচাপত ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন এখন ছেফ ডিষ্ট্ৰিক্ট হিচাপে যদি বাছি লৈছে আপোনালোকে তেতিয়াহ'লে ভাল কাম কৰিছে। আৰু কোনে কোনে ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন এইবাৰ প্ৰিফাৰেঞ্চত ৰাখিছে কমেণ্ট ছেকশ্যনত জনাব। লগতে এইকেইখন ডিষ্ট্ৰিক্টতো লখিমপুৰ বা শিৱসাগৰ ডিষ্ট্ৰিক্টতো সিমান বেছি কাট অফ নাযায়। আপোনালোকক মই ইয়াৰে আগৰ ভিডিঅ' এটাত কৈছোঁৱে কিমানমান এক্সপেক্টেড কাট অফ কেনেকুৱা হ'ব এইবাৰ কেটেগৰী লৈ। সো সেই হিচাপতে হ'ব, অলপ চলপ ইফাল সিফাল হ'ব পাৰে, কাৰণ যিহেতু মেক্সিমাম কেণ্ডিডেটে ছেফ জোনত থাকিবলৈ বিচাৰিছে এইবাৰ, আৰু পষ্টৰ সংখ্যা যিহেতু আগৰবাৰৰ তুলনাত মানে 5550টা পদৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিল সেইটোৰ তুলনাত যিহেতু এইটোত অলপ পষ্টৰ সংখ্যা কম আছে। সো এইবাৰ অলপমান কেণ্ডিডেটখিনিয়ে ছেফ ডিষ্ট্ৰিক্ট এখন বা দুখন চিলেক্ট কৰিবলৈ বিচাৰিছে, আৰু যাৰ বিনিময়ত পোষ্ট বেছি থকা ডিষ্ট্ৰিক্টবিলাক এইবাৰ মানে মেক্সিমাম কেণ্ডিডেটে দেখা গৈছে। মানে দুখন ডিষ্ট্ৰিক্ট অলপ বেছি পষ্টৰ মানে ৰখা দেখা গৈছে। সেই হিচাপত অলপ এইখন ডিষ্ট্ৰিক্টত মানে আপোনালোকক কাট অফখিনি মই যেনেকৈ ক'লোঁ কম বেছি যাব, সেই হিচাপত হ'ব লাগে। আৰু সম্পূৰ্ণ এই ভিডিঅ'টো মোৰ প্ৰিডিকশ্যনৰ ওপৰত নিৰ্ধাৰিত হয়, যিখিনি মই এনালাইচিছ কৰি কথা বতৰা পাতি গম পাইছোঁ, কমেণ্ট ছেকশ্যনত যিখিনি মই সঁহাৰি পাইছোঁ সেই হিচাপতে এই ভিডিঅ'টো মই বনাইছোঁ। আৰু আপোনালোকে জনাব প্ৰিফাৰেঞ্চত কি ডিষ্ট্ৰিক্ট ৰাখিছে, আপোনালোকে এইকেইখন ডিষ্ট্ৰিক্টৰ কোনোবা ডিষ্ট্ৰিক্ট আপোনালোকে প্ৰিফাৰেঞ্চত ৰাখিছে নেকি। বাকী ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। আজিলৈ ইমানখিনি আছিল, আৰু অনাগত দিনত মই বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ কাট অফৰ ভিডিঅ' আনিম, এক্সপেক্টেড কাট অফ কেনেকুৱা হ'ব পাৰে। সো আজিলৈ আহিছোঁ, ধন্যবাদ।